আপুনি অৰুণোদয় ফৰ্মত LPG কানেকশ্যনৰ ID বিচাৰি উলিয়াব পৰা নাই নেকি? আপোনাৰ মোবাইলতে পাৰিব। assampro.com LPG গুগলত গৈ চাৰ্চ কৰক আৰু তাৰ পিছতেই এনেকুৱা ধৰণৰ এখন চাৰ্ট ওলাব আৰু প্ৰথমখনতে আপুনি ক্লিক কৰিব আৰু ক্লিক কৰি দি আপুনি তললৈ গুচি আহিব। তললৈ গুচি অহাৰ পিছতে আপুনি এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব আৰু ইয়াতে চাওক কানেকশ্যন ID আছে আৰু ক্লিক বুলি আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে চাওক মোবাইল নম্বৰ লিখা আছে, আপুনি নিজৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটো ইয়াত বহুৱাই পেলাই আপুনি উলিয়াব পাৰে, নতুবা ডিষ্ট্ৰিবিউটৰ নাম আৰু কনজিউমাৰ যিটো নেকি ID থাকে আপোনাৰ সেই IDটো দি পেলাই আপুনি উলিয়াব পাৰে আৰু একেবাৰে সহজ মোবাইলৰ নম্বৰটো দি পেলাই আপুনি উলিয়াব পৰাটো। সেয়েহে আপুনি ইয়াত মোবাইলৰ নম্বৰটো ইয়াত দি দিব আৰু মোবাইলৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ মোবাইলৰ নম্বৰলৈ এটা OTP যাব, সেই OTPটো পুনৰ ফুলফিল কৰি দিলেই আপোনাৰ কানেকশ্যন IDটো ওলাই আহিব আৰু সেই কানেকশ্যন IDটো আপুনি এই ফৰ্মখনত আপুনি ফিল আপ কৰিব পাৰিব। কানেকশ্যন IDটো 17টা নম্বৰ হয়, সেয়েহে আপুনি এই 17টা নম্বৰ এনেদৰে উলিয়াব পাৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' যদি আপুনি বিচাৰে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, মোক ফ'ল' কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।